অসমৰ এগৰাকী প্ৰখ্যাত সমালোচক, সাহিত্যিক, সাংবাদিক, কবি আৰু গল্পকাৰ সন্মানীয় হোমেন বৰগোহাঞিদেৱৰ মৃত্যু আমি সহজে মানি ল'ব পৰা নাই যদিও তেখেতৰ শব্দসমূহৰ মাজতে আমি তেওঁক জীয়াই ৰাখিব লাগিব। তেখেতৰ বিষয়ে কিছু কথা জানো আহকচোন। 1932 চনৰ হোমেন বৰগোহাঞিদেৱৰ জন্ম হৈছিল লখিমপুৰ জিলাৰ ঢকুৱাখানা নামেৰে ঠাইত। 1978 চনত পিতা পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য একাডেমী বঁটা তেওঁ লাভ কৰিছিল। বিভিন্ন নৰক নামেৰে কিতাপখনৰ বাবে চৰকাৰী চাকৰিৰ পৰা তেওঁ অব্যাহতি লৈছিল আৰু তাৰ পিছতে তেওঁ সাংবাদিকতাত জড়িত হৈছিল। 1958 চনত প্ৰখ্যাত অসমীয়া লেখিকা নিৰুপমা বৰগোহাঞিৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয় যদিও 1977 চনত দুয়ো পৃথক হয়। তেখেতৰ প্ৰথমখন উপন্যাস হৈছে সুবালা। তেখেতৰ অন্যতম কেইবাখনো উপন্যাস হৈছে সাউদৰ পুতেকে নাও মেলি যায়, অস্তৰাগ, তিমিৰ তীৰ্থ, তান্ত্ৰিক এদিনৰ ডায়েৰী, নিঃসংগতা ইত্যাদি। তেওঁৰ একমাত্ৰ কবিতা পুথিখন হৈছে হৈমন্তী। 2002 চনৰ ডিব্ৰুগড় অধিৱেশনৰ অসম সাহিত্য সভাৰ সভাপতি হিচাপে তেখেতে দায়িত্ব গ্ৰহণ কৰিছিল। এগৰাকী লেখক হিচাপে প্ৰতিষ্ঠা লাভ কৰাৰ লগতে তেওঁ এক ব্যতিক্ৰমী মনৰ লোক আছিল। শেষত সকলোকে শোকসাগৰত পেলাই তেওঁ মেলানি মাগিলে। তেওঁৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰিলোঁ।